নমস্কাৰ, মই সিমিদাস বৰুৱাই পুনৰবাৰ এজে নিউজৰ দৰ্শকসকলক স্বাগতম জনাইছো। শিৱসাগৰত এক ৰহস্যজনক ঘটনা সংঘটিত হৈছে, কিয়নো দুজনকৈ লোক সন্ধানহীন হৈ পৰিছে। ৰাজীৱ বৰা নামৰ এজন লোকে দুজনকৈ লোকক কাম দিম বুলি বহিৰাজ্য বাংগালুৰলৈ লৈ গৈছিল আৰু তাৰ পিছৰে পৰা পৰিয়ালৰ সৈতে কোনো যোগাযোগ নাই লোক দুজনৰ। আনকি পৰিয়ালৰ ফোন ৰিচিভ নকৰে ৰাজীৱ বৰাই। পৰিয়ালত এতিয়া কান্দোনৰ ৰোল উঠিছে আৰু এই লৈ কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে এই ৰহস্যজনক ঘটনাটোৰ উচিত তদন্ত বিচাৰিছে। বহিৰাজ্যলৈ কাম বিচাৰি গৈ ৰহস্যজনকভাৱে সন্ধানহীন হৈ আছে শিৱসাগৰ আমগুৰিৰ দুজনকৈ লোক। পৰিয়ালৰ ভৰণ পোষণৰ বাবে বহিৰাজ্যলৈ কাম বিচাৰি যোৱা শিৱসাগৰ আমগুৰিৰ বাউলিপুখুৰী হেনচোৱাৰ দুজনকৈ লোকৰ আজিও ওলোৱা নাই সন্ধান। দুজন লোকৰ পৰিয়ালৰ ভাষ্যমতে সমীপৰে ৰাজীৱ বৰা নামৰ এজন লোকে বহিৰাজ্য বেংগালুৰত কামৰ সন্ধান দিম বুলি 5 মে'ৰ দিনাই বাউলিপুখুৰী হেনচোৱাৰ আহুকলীয়া চুকৰ দুজন লোক ক্ৰমে গণেশ গগৈ আৰু মদন গগৈক ৰেলেৰে লৈ গৈছিল। তাৰ পিছৰে পৰা দুজন লোকৰে পৰিয়ালৰ সৈতে কোনো ধৰণৰ যোগাযোগ নাই আৰু পৰিয়ালৰ সৈতে যোগাযোগ নোহোৱাত এতিয়া পৰিয়ালত কান্দোনৰ ৰোল উঠিছে। দুজন লোককে বহিৰাজ্যলৈ লৈ যোৱা ৰাজীৱলৈ পৰিয়ালে ফোন কৰিলে ফোন ৰিচিভ নকৰে ৰাজীৱে আৰু ফোন ৰিচিভ নকৰাৰ ফলতে পৰিয়ালৰ সন্দেহ উপজে আৰু ইতিমধ্যে পৰিয়ালে ঘটনা সন্দৰ্ভত হালুৱাটিং আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে। এতিয়া প্ৰশ্ন হয়, লাভালাভ হ'ব বুলি প্ৰলোভিত কৰি বহিৰাজ্যলৈ কাম দিয়াৰ চলেৰে ৰাজীৱ বৰাই লৈ যোৱা দুজনকৈ লোক ক'ত হেৰাল? ই এক ৰহস্যৰ আৱৰ্তত সোমাই পৰিছে আৰু এই ঘটনাৰ উচিত তদন্তৰ দাবী বিচাৰিছে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে। এই গাঁও পঞ্চায়তৰ অন্তৰ্গত এই আহুকলীয়া চুকৰ দুজন ব্যক্তি গণেশ গগৈ আৰু মদন গগৈ নামৰ দুজন ব্যক্তিক হেনচোৱাৰ এখন দাঁতিকাষৰীয়া গাঁৱৰে হেনচোৱা গাঁৱৰ ৰাজীৱ নামৰ এজন ব্যক্তিয়ে বেংগালুৰুলৈ কাম কৰিবলৈ প্ৰলোভন দি প্ৰলোভন দি পেলাই বেংগালুৰুলৈ তেওঁলোকক ট্ৰেইনত লৈ গৈছে। লৈ যোৱাৰ পিছত ইতিমধ্যে আমি পৰিয়ালৰ পৰা সবিশেষ গম পাইছোঁ যে মদন গগৈ আৰু গণেশ গগৈ দুয়োজনে ট্ৰেইনত অসুস্থ অৱস্থাত ভিডিঅ' তেওঁলোকলৈ পাইছে। তাৰপিছত কিন্তু আজি যোৱা শুক্ৰবাৰৰ পৰা আজিলৈকে কিন্তু তেখেত দুজন ব্যক্তি নিৰ্দেশ হৈ আছে। যিজন ব্যক্তি ৰাজীৱ আৰু ওৰফে কণ নামৰ ব্যক্তিজনে এই দুজন ব্যক্তিক প্ৰলোভন দি নিছিলে, তেওঁ এতিয়া মোবাইল ছুইচ অফ কৰি দিছে, গাৰ মন্তব্য দিছে আৰু ঘৰৰ মানুহ ইতিমধ্যে কান্দি কুটি বাউলি হৈছে আৰু সম্পূৰ্ণৰূপে এই বহিৰাজ্যলৈ নি পেলাই তেওঁলোকক কিবা বিক্ৰী কৰিলে নে কিবা বেলেগ ব্যৱস্থা কৰিলে, এইটো সম্পূৰ্ণৰূপে তথ্য ওলাব লাগিব। যিহেতু এটা দুখীয়া পৰিয়ালক ঘৰ চলাবৰ বাবে তেওঁলোকক বহিৰাজ্যলৈ তেওঁলোকে প্ৰলোভন দি নিছিলে। তাৰপিছত ইতিমধ্যে পৰিয়ালৰ লোকে থানাত এজাহাৰ দিছে, ৰেলৱে বিভাগত এজাহাৰ দিছে। আমি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে দাবী জনাইছোঁ যে আহুকলীয়া চুকৰ এই মদন গগৈ আৰু গণেশ গগৈ নামৰ যিহেতু এই দুখীয়া দৰিদ্ৰ ব্যক্তি দুজনক ৰাজীৱ অথবা ওৰফে কণ নামৰ ব্যক্তিজনে নি পেলাই যে হেৰুৱা যিটো নাপাত্তা যিটো কৰিলে, অতি সোনকালে এই ৰাজীৱ ওৰফে কণৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে আৰু পুলিচ প্ৰশাসনে অতি সোনকালে এই দুজন ব্যক্তিক বেংগালুৰুলৈ গৈ যদি তাত কেনেকৈ কি হৈ আছে সম্পূৰ্ণ তদন্ত লৈ পেলাই ব্যক্তি দুজনৰ ঘৰত আনি চমজাই দিবলৈ আমি প্ৰশাসনকো অনুৰোধ জনাইছোঁ। লগত মোৰ স্বামীৰ নাম আছিলে গণেশ গগৈ। ৰাজীৱ বৰাই মানে কাম দিম বুলি লৈ গৈছিলে অসমৰ বাহিৰলৈ বেংগলৰলৈ। তাৰপিছত গৈ থাকোঁতে মানে যোৱা দিনাখন আছিলে মানে শুক্ৰবাৰ 5 তাৰিখ। গৈ থাকোঁতে দেওবাৰ দিনাখন ট্ৰেইনৰ পৰা নিৰ্দেশ হৈছে। এতিয়া ট্ৰেইনৰ পৰা নিৰ্দেশ হৈছে বুলি মানে আমি 5 বজাত ফোন কৰিছিলোঁ তেওঁলোকলৈ। এতিয়া কৈছে যে আমি শুই উঠিছোঁ, এতিয়া মানুহকেইজন নাই, 2জন মানুহে আছে মানে। আৰু মানে মোৰ মানুহজন মানে আজি শুক্ৰবাৰ 5 তাৰিখৰ দিনা মদন গগৈ মানে বেংগলুৰুলৈ গৈছিলে। তেওঁক মানে ৰাজীৱ বৰা নামৰ মানুহজনে লৈ গৈছিলে কিবা কামৰ কাৰণে। তো আজি মানে 2 দিন হ'ল তেওঁ মানে একো মানে খা খবৰ পোৱা নাই আমি। তেওঁ কলৈ গ'ল কি হ'ল আজি মানে ফোনৰো একো যোগাযোগ নাই আৰু তেওঁলোকলৈ যিকেইজন মানে ৰাজীৱ বৰালৈ ফোন কৰিছোঁ তেওঁ ফোনৰ একো
মানে ফোন ধৰা নাই আমালৈ। শিৱসাগৰৰ পৰা ফৰিতালে ৰিপৰ্ট SJ নিউজ।